Hey guys, welcome back to my YouTube channel और स्वागत জানাইছো নতুন এখন ভিডিও লৈ अभी मजा आएगा ना भिड़ो तो प्रधानमंत्री आवास योजना আপোনাৰ নামটো আছে না নাই লিষ্টত কেনেকৈ চেক কৰিব ए तीसरी फेल पीटी पास मैं बीए इंग्लिश हूँ समझे ये सब जानने समझने के लिए अक्ल चाहिए जो আপুনি নিশ্চয় চাব বিচাৰে যে ঘৰ আহিছে না নাই আপোনাৰ নাম আছে না নাই তো কেনেকৈ চেক কৰিব তো পলম নকৰাকৈ বলক ভিডিওটো আৰম্ভ কৰোঁ আপুনি প্ৰথমতে কোনো এটা ব্ৰাউজাৰ ওপেন কৰি লম মই ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি লৈছোঁ তাত ওপেন হোৱাৰ পিছত টাইপ কৰক www.risreporting.nic.in এইটো ৱেবছাইটত আপুনি যাব মোৰ আগতে টাইপ কৰিছিলোঁ কাৰণে দেখাই আছে মই তাতে টাইপ কৰি দিছোঁ ৱেবছাইটটো ওপৰতে আহি গ'ল দেখা পাইছে তাৰপিছত ৱেবছাইটটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত সাইডত তিনিটা লাইন দেখাব এই তিনিটা লাইনত ক্লিক কৰি তাৰপিছত আৱাসত যাব আৱাসত যোৱাৰ পিছত ৰিপৰ্ট অপচনত ক্লিক কৰিব তাৰপিছত স্ক্ৰল কৰি তললৈ আহিব তললৈ অহাৰ পৰা বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত সিলেকশ্যন ফিল্টাৰ্ছ বুলি আহিব ফিল্টাৰ কৰিব লাগিব আপোনাৰ ষ্টেট ডিষ্ট্ৰিক্ট এনেকুৱা তো ষ্টেটটো দি দিব ষ্টেটৰ নামটো তাৰপিছত আহি যাব আপোনাৰ জিলাৰ নামটো দিব জিলাৰ নামটো দি দিছে জিলাৰ নাম দিয়াৰ পিছত আহিব ব্লগৰ নাম আপোনাৰ ব্লগ কোনটো পৰা ব্লগৰ নামটো দি দিব ব্লগৰ নাম দিয়াৰ পিছত আহি যাব আপোনাৰ গাঁও পঞ্চায়তৰ নামটো দি দিব জিপিৰ নাম গাঁও পঞ্চায়তৰ নাম দিয়াৰ পিছত শেষত আহি যাব এটা অপশ্যন চনটো কোনটো চনৰ আপুনি চাব বিচাৰিছে মই 2022-23 দিম 2022-23 লিষ্টটো চাব বিচাৰিছোঁ তাৰপিছত আহি যাব তলত প্ৰধানমন্ত্ৰী আৱাস যোজনা নামৰ এইটোত আপুনি ক্লিক কৰিব মানে স্কিমটো কোনটো সেইটো স্কিমটো লোৱাৰ পিছত তাৰপিছত আহি যাব কেপচাৰ ফিল আপ কৰিব লাগিব কেপচাৰটো ফিল আপ কৰাৰ পিছত ছাবমিট কৰি দিব এইটো কৰাৰ লগে লগে লিষ্টটো তললৈ ওলাই আহে তো আপুনি পিডিএফটো ডাউনলোড কৰি ল'ব পাৰে যদি নাই আহা লিষ্ট তো ডাটা নট ফাউণ্ড বুলি দেখাব বহুত সহজ আছে আপুনি এনেকৈ কৰি আপোনাৰ ঘৰ নাম আহিছে নে নাই তা আপুনি এনেকৈ কৰি চাব পাৰে